और रमेजालिर घरत जुई लागिছে দুর্ঘটনাক্রমে খুবই একটা মর্মান্তিক ঘটনা হয়েছে। ঘটনাত বহুত সা সম্পত্তি নষ্ট হয়ে গেছে, কাগজ পাতি যিমানখিনি আছিল মাটিৰ এনআৰচিৰ গোটেই মাখে একদম বরবাদ। আমি গাঁৱলীয়া মানুহে যদি ওচৰ চাপে আহিছোঁ লগৰীয়া ওচৰ চুবুৰীয়া আহি কিনে তো জুইৰ ওচৰত যাবই নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈছে। দুটা বিপিএলৰ ঘৰ আৰু দিনে দুপুরি বগের আগুন ধরছে, একটা মানুষ জানে না। নহ'লে 10 লাখ টকা সম্পত্তি একেবাৰে বরবাদ। একচুয়ালি সিহঁতে দুখীয়া মানুহ, 5-6টা ভাই আছিল, সিহঁতে গুৱাহাটী মণিপুৰ খাটি যিখিনি উপাৰ্জন কৰিছিল তাৰে গোটাই মাখা বরবাদ এইখিনিত হৈছে। তো জুইটা করবা লাগিছে, জুইটো লাগছে একচুয়ালি চৌকাৰ পৰাই লাগছে। তো গাঁৱলীয়া মানুহ চৌকাতে ভাত বনাওঁতে এতিয়া ইহঁতে অলপ মানে হাবাথুৰি খাইছে কওঁতে, যিকি নহওক চৌকাৰ পৰা যে লাগিছে এইটো খাটাং। এখেতে কোৱা মতেও যে চৌকাৰ পৰা লাগিছে। তো বেচৰাহঁতৰ একেবাৰে বৰবাদ। টকা পইচা আছিল, সোণৰ গহনা আছিল, মানে ওৰে জীৱনে যিখিনি কামাই আছিল মোটামুটি গোটেই বৰবাদ হৈ গৈছে। আমি যিমানখিনি গাঁৱৰ ৰাইজ আৰু গাঁওবুঢ়া আছিল তাতে মেক্সিমাম নহ'লে 10 লাখ টকাৰ বৰবাদ। মোটামুটি 5:30 মান বজাত এই গাঁওখনৰ নাম সৌদুল থানাৰ অন্তৰ্গত ঘৰ জ্বলি গেছে। একচুয়ালি গেছে 8টায়, হয়তো ওই যে গাঁৱলীয়া যে খৰি রাখার যে একটা ছাপড়ার দরে থাকে দুটা হে আছে, আর এনে 6টা গেছে ডাঙ্গার ঘর। সরকারি ঘর 2টা আছে। সরকারকে আমি এই আহ্বান জানাব খুজিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে এই দুখীয়া মানুহবিলাকৰ যিখিনি ধ্বংস হ'ল, যদি দয়া কৰি ইয়াৰ কাৰণে কিবা সুব্যৱস্থা কৰি বুলি আশা ৰাখি আমি চৰকাৰৰ ওচৰত আবেদন পত্ৰ কৰিলোঁ বা বিশেষ প্ৰাৰ্থনা কৰিছোঁ, যাতে চৰকাৰৰ ওচৰত যে এই দুখীয়া পৰিয়ালটোৰ যাতে ভৱিষ্যতৰ কাৰণে এখেতৰ চলাফৰা কৰিব থাকিবৰ কাৰণে বসবাস কৰিবৰ কাৰণে যিখিনি বস্তু লাগে সহায় কৰে যেন আমি বিনম্ৰ অনুৰোধ ৰাখিছোঁ। আমি সমূহ গাঁওবাসীয়ে ৰাইজে আৰু লগতে যিখিনি নথি পত্ৰ বৰবাদ হৈছে এইখিনিতো আমি থানাত জনামে, তথাপি আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ যে এখেতৰ মাজত এনআৰচি আছিল, মাটিৰ দলিল পাট্টা এইবিলাক যিখিনি আছিল গোটেই মাখা বৰবাদ, গোটেই মাখাহে বৰবাদ। মানে ঘর দুয়ার ভস্মীভূত হয়েছে। 1টা 2টা 3টা 4টা 5টা ভাই ককাৰ ঘৰ আছিল, পৃথক পৃথক আছিল চবে, কিন্তু এটা বান্ডিঙৰ ভিতৰত আছিল। মানে এটাৰ লগত এটা লগালগি আছিল না, আমি কোনো ব্যৱস্থা নাই। দিনে দুপুরি বগের আগুন ধরছে, একটা সহায় মানুষ জানে না। কৰিবলৈ আগবাঢ়ি আহিছিল, কিন্তু বিদেশী এই জুইৰ ওচৰত কোনো আগবাঢ়িব নোৱাৰে। তাৰ মাজত জুই লাগিলেতো বতাহ